নমস্কাৰ। ৰজা শুদ্ধোধনৰ পত্নী মায়াদেৱী নিজ স্বামী ৰাজ্যৰ পৰা পিতৃ ৰাজ্যলৈ গৈ আছিল। তেনে সময়তে বাটতে লুম্বিনী নামৰ এডোখৰ ঠাইত তেওঁৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়। জন্মৰ 7 দিনৰ দিনাখনেই মায়াদেৱীৰ মৃত্যু হয় আৰু এই নৱজাত শিশুটি মাহীমাকৰ হাততে ডাঙৰ দীঘল হয়। জন্মৰ কেইদিনমানৰ পিছতেই নৱশিশুটিৰ নামাকৰণ আৰু ভৱিষ্যত গণনা কৰাৰ বাবে ৰজাই কেইবাজনো ডাঙৰ ডাঙৰ পণ্ডিতক ৰাজসভালৈ নিমন্ত্ৰণ কৰে। তেতিয়া এই শিশুটিৰ নাম ৰখা হয় সিদ্ধাৰ্থ। পণ্ডিতসকলৰ মাজৰ এজনে লগতে কয় যে ৰাজকুমাৰ এদিন সত্যৰ সন্ধানত ঘৰ ত্যাগ কৰিব আৰু সন্ন্যাসী হ'ব। আৰু সঁচাকৈয়ে এদিন এই ৰাজকুমাৰজনেই হ'লগৈ গৌতম বুদ্ধ। এইখিনিতে বুদ্ধদেৱৰ লগত জড়িত থকা এটা ঘটনা কওঁ। গৌতম বুদ্ধৰ পত্নী যশোধৰাই এদিন ঘৰৰ দুৱাৰমুখত কোনোবাই ভিক্ষা খুজিবলৈ অহাৰ শব্দ শুনা পালে। ঘৰৰ দুৱাৰ খুলি দেখে সন্মুখত 12 বছৰৰ পিছত নিজ স্বামী গৌতম বুদ্ধ। কাকো একো নোকোৱাকৈ পত্নী আৰু পুত্ৰক ঘৰতে এৰি থৈ যোৱা বুদ্ধক দেখা পাই পত্নী যশোধৰাই খঙতে প্ৰশ্ন কৰিলে, আপুনি যি বিচাৰি বনলৈ গৈছিল সেই বস্তু ঘৰত নাছিল নি? তেতিয়া বুদ্ধই হাঁহি উত্তৰ দিলে, আছিল। পত্নীয়ে আকৌ প্ৰশ্ন কৰিলে, নহ'লে বনলৈ গৈছিল কিয়? তেতিয়া বুদ্ধই ক'লে, বনলৈ গৈয়েতো গম পালোঁ সেয়া ঘৰতে আছিল বুলি। সেয়ে বুদ্ধ ধৰ্মত ব্যক্তিৰ মনৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। মনটো হৈছে ব্যক্তিৰ সকলো সুখ আৰু দুখৰ উৎস। সেয়ে যদি আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেন্তে আমি জীৱনত নিশ্চয় সুখী হ'ম। বুদ্ধই কৈছিল, মনটোৱে হৈছে সকলো, তুমি যি ভাবা সিয়ে হ'বা। যদি তোমাৰ মনটো পবিত্ৰ তেন্তে তোমাৰ লগত ছাঁটোৰ দৰে সুখ আৰু আনন্দবোৰে কেতিয়াও লগ নেৰে। বুদ্ধই দেখুওৱা পথ অনুসৰণ কৰিলে আমি আজিৰ এই অশান্তিৰ পৃথিৱীটো শান্তি আৰু সুখ অনুভৱ কৰিব পাৰিম। গৌতম বুদ্ধই কৈছে, যেতিয়া আমি কোনো বস্তু বা ব্যক্তিৰ প্ৰতি আসক্ত হওঁ, অৰ্থাৎ এৰিব নোৱাৰাকৈ লাগি ধৰোঁ, তাৰ পৰা আমি বহুত কিবা কিবি আশা কৰোঁ। আৰু যেতিয়া এই আশাবোৰ পূৰণ নহয় বা বস্তুবোৰ নাপাওঁ তেতিয়া আমি দুখী হওঁ। পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয়। সেয়ে যদিহে আমি আসক্তিবোৰ এৰিব পাৰোঁ তেন্তে আমি নিশ্চয় জীৱনত সুখ বিচাৰি পাম। আজি বুদ্ধ পূৰ্ণিমা। বহাগ মাহৰ পূৰ্ণিমা দিনাই গৌতম বুদ্ধই জন্ম লাভ কৰাৰ লগতে দিব্য জ্ঞানো লাভ কৰে আৰু মহাপ্ৰয়াণ অৰ্থাৎ মৃত্যুও হয়। সেয়ে এই পবিত্ৰ দিনটোক সমগ্ৰ বিশ্বই বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে। বিশ্বৰ লাখ লাখ লোকে পালন কৰা বুদ্ধ পূৰ্ণিমা হৈছে চিন্তা, ধ্যান আৰু কৰুণাৰ দিন। ভাৰতৰ পৰা জাপান, শ্ৰীলংকাৰ পৰা থাইলেণ্ডলৈকে ভক্তসকলে এই মহাত্মাক শ্ৰদ্ধাঞ্জলি জনাবলৈ একত্ৰিত হয়। বুদ্ধ পূৰ্ণিমা কেৱল ধৰ্মীয় উৎসৱ নহয়, ই বুদ্ধৰ শিক্ষাৰ কালজয়ী জ্ঞানৰ সোঁৱৰণি, জ্ঞান প্ৰাপ্তিৰ উদযাপন। লগ পাম আকৌ আন এটা ভিডিঅ'ত। বহুত বহুত ধন্যবাদ।